লেখা সেই লেখাটোত কৈছে কেইটামান কথা। 1 নম্বৰ কথা হ'ল কি, আমি যিখন সমাজত বাস কৰোঁ এই সমাজখন সঁচাকৈ এখন সুস্থিৰ সমাজ, ভাল সমাজ নহয়নে বাৰু? স্কুলৰ সমাজখন সঁচাকৈ বস্তুৰ পৰা দূৰত, সঁচাকৈ দূৰত। দুই এজনে ব্যৱহাৰ কৰে এইটো বেলেগ কথা, কিন্তু বেছিভাগ শিক্ষক শিক্ষয়িত্ৰী গতিকে তেখেতৰ স্বাস্থ্যটো অকণ দীঘলীয়া বা দীৰ্ঘ জীৱন। আৰু 3 নম্বৰ কামটো যেনেকৈ এজন ডাক্তৰে বহু ৰোগীৰ বহু মানুহ মোৰ সম্পৰ্কৰ সৈতে কাম কৰে। গতিকে সেই সূত্ৰে মই বাইদেউৰ নিচিনা যি সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা এইখিনি কথা আমি মানিব লাগিব। মই সকলোখিনি পঢ়া শুনা কৰিবলগীয়া হয়। বাইদেউ আমাৰ কথা পৰামৰ্শ দিয়ে, এইটো কৰিলে ভাল হ'ব, আমিও বাইদেউ উঠে কেতিয়াবা চাব ল'ৰা ছোৱালী ভাল হয়। বাইদেউক কি ক'ম, তাৰপৰা কাম কৰিছোঁ আৰু বাইদেউক সদায় লগ পাওঁ আৰু বাইদেউক এৰি দিম যিকোনো অনুষ্ঠানত মাতোঁ আৰু মাতিবই লাগিব। আৰু বাইদেউ আমাক বহুতখিনি সাহসো দি গৈছে। ইয়াৰ পৰা মই আহিছোঁ তেনেকৈ মোক অভ্যাস নাই। আছিলোঁ যদিও মই 2011 চনত ছাৰৰ পাছত মই চলাব নোৱাৰোঁ বুলি এজাই আহি মোক ক'লে তথাপিও মই স্কুলতে লিখি মেলি দিলোঁ। মই নোৱাৰোঁ চলাব, কাৰণ স্কুলৰ নীতি অকণমান বিজ্ঞান হ'ল গাড়ীয়ে সদন বুলিয়ে কৈছোঁ বাৰু। জয় জয়তে আপোনালোকৰ সকলোৰে আজি কি কয় শাৰদীয় উৎসৱৰ শুভেচ্ছা যাচিলোঁ। প্ৰথম কথা হ'ল আজি এই সভাখনত ময়ো এনেকৈ পাতিব বুলি তেনেকৈ ভবাই নাছিলোঁ। কাৰ্য কৰিব বা ইমানখিনি মানুহ মাতিছে বাৰু। প্ৰথমে আমাৰ এইজনে মই শিক্ষক যদি মই চিনাকি হোৱা নাই, কোৱাচোন তোমাৰ ঘৰ কবিতা। মোৰ ঘৰ হয়তো পাঠশালা, বৰপেটা জিলা হয়, নাম হৰেকৃষ্ণ দাস। এতিয়া নতুনকৈ কপিল ছাৰৰ এছিষ্টেণ্ট ছাৰ নহয় মই।